নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুত বেছি ভাল আৰু আজি বহুত দিনৰ পিছত মানে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই এতিয়া ক'ত যাব ওলাইছোঁ থাম্বনেল চাইটো আপোনালোকে গম পাইছে তথাপিও কওঁ ভিডিঅ'টো আৰম্ভ হওঁতে মই এতিয়া ফেঞ্চি বজাৰ যাব ওলাইছোঁ আৰু যিহেতু পূজা গতিকে পূজাৰ বজাৰ নহয় বাৰু এটা বেলেগ বস্তু আনিব গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আৰু ৰাতিপুৱাৰ পৰা বতৰটো ইমান বেছি বেয়া মানে বহুত কিনকিনীয়া বৰষুণ কেইদিনমানৰ পৰা কিন্তু এতিয়া বতৰটো বহুত বেছি মানে ভাল কৰিছে একদম কাঢ়া ৰ'দ দিছে তো মনটো ভাল লাগিছে যিহেতু ক'ৰবাত যাব ওলাইছোঁ তো বতৰটো ভালে থাকিলে ভাল লাগে তো বেছি দেৰি নকৰোঁ এতিয়া গৈ থাকোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো এতিয়া ব'লক ফেঞ্চি বজাৰত লগ পাম আৰু আহি পালোঁ মই ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰটো এইকেইদিন ক'বই নালাগে একদম মানুহে ভৰ্তি হৈ আছে কিয়নো দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজালৈ আছে কেইদিনমান তথাপিও এতিয়াৰ পৰা মানুহে বজাৰ কৰিব আহিছে আৰু যিহেতু আজি ৰবিবাৰ গতিকে এনে ৰবিবাৰে ফেঞ্চি বজাৰ গোটেই বন্ধই থাকে কিন্তু আজি মানে বহুত খোলা আছে যিহেতু ৰবিবাৰে আহিছোঁ এনেকুৱা লগা নাই যে আজি ৰবিবাৰ কিয়নো চব দোকানে আজি খোলা আছে আৰু মানুহ দেখিছে যিয়ে যি লাগে কিনি আছে আৰু মই গৈ আছোঁ বস্তুটো আনিব লগতে কাপোৰ চাম বুলি ভাবিছোঁ যদিহে দেৰি নহয় কিয়নো অলপমান যদি আৰু বেছি দেৰি হৈ যায় কিয়নো মানুহ বহুত বেছি হ'ব এতিয়া ইমানখিনি হৈছে 4-5টা বজাতে তো গতিকে দেৰি হ'লে চাগে আকৌ বেছি হ'ব তো আগতে মোৰ বস্তুটো লৈ লওঁ ব'লকচোন তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ ফেঞ্চি বজাৰ লগতে মানে নাজানো আৰু কি দেখাব পাৰোঁ তো চাই থাকোঁ ভিডিঅ'তে শেষলৈকে আৰু মোৰ ফেঞ্চি বজাৰত খোজকাঢ়ি থাকোঁতে মানে দোকান যাই পোৱাই নাই খোজকাঢ়ি থাকোঁতে চেণ্ডেলযোৰ ছিঙিল আৰু এনেকুৱা মানে মোৰ প্ৰব্লেমটো এইটো নতুন নহয় আগৰ পৰাই হয় দিয়ক আৰু এনেদৰে মই চেণ্ডেলৰ কাৰণে মুচি বিচাৰি থাকিব লাগে আৰু এজনক পাই গ'লোঁ ইয়াতে তেওঁক চিলাব দিছোঁ চেণ্ডেলযোৰ আৰু মই যাম এতিয়া সেইয়া দেখিছেনে শ্বপাৰ্ছ পইণ্ট যে আৰু তাত মানে সেই বিল্ডিংটোলৈকে যাম আৰু তাত আছে মানিকচন্দ জুৱেলাৰ গতিকে মানিকচন্দ জুৱেলাৰত গৈ মানে কিবা এটা নিব আহিছোঁ গতিকে তাত যাম আৰু তাৰ পৰা ল'ম চ' কি বস্তু হয় গম পাব ৰ'ব চাই থাকক আৰু মই এতিয়া গৈ আছোঁ শ্বপাৰ্ছ পইণ্টৰ ভিতৰত আৰু এই শ্বপাৰ্ছ পইণ্টৰ ভিতৰত বহুত বেছিয়ে দোকান আছে আপোনালোকে যেনেকুৱা ধৰণৰ দোকান বিচাৰে কাপোৰৰ পৰা খোৱাৰ পৰা হোটেল ৰেষ্টুৰেণ্ট মানে সকলোখিনি ইয়াৰ ভিতৰত আছে আৰু মই এতিয়া গৈ আছোঁ ছেকেণ্ড ফ্ল'ৰলৈ তাত আছে মানিকচন্দ জুৱেলাৰখন গতিকে এতিয়া মই ডাইৰেক্ট যাম জুৱেলাৰীখনলৈকে আৰু এতিয়া জল্দি ব'লক কিয়নো ৰখাৰ টাইম নাই আৰু ধৈৰ্য নাই মনটো ইমান বেছি ভাল লাগি আছে গতিকে কেতিয়া লওঁ তেনেকুৱা লাগি আছে গতিকে ব'লক জল্দি যাওঁ আৰু জল্দি বস্তুটোলৈ ওলাই আহোঁ আৰু মই আহি পালোঁ মানিকচন্দ এণ্ড চন্স জুৱেলাৰ্ছ তো তাত আহি আছে এতিয়া গতিকে ভিতৰলৈ গৈ আপোনালোকে দেখুৱাইছোঁ আৰু মই আহি পালোঁ মানিকচন্দ জুৱেলাৰৰ ভিতৰৰ ফালে আৰু মই আজি চাব আহিছোঁ এডাল চেইন চাব মানে কি বাজেটটো মিলিলে এডাল চেইন লৈ ল'ম মানে গ'ল্ড চেইন এডাল ল'ম বুলি ভাবিছোঁ আৰু যদিহে মানে ৰেটটো মানে মিলি যায় গতিকে তেওঁলোকে বহুতকেইডাল চেইন ওলাই দিছে গ'ল্ড চেইন আৰু তাৰ পৰা মই চাই আছোঁ আৰু ইমান হেভি নহয় আৰু চিম্পলতে ল'ম বুলি ভাবিছোঁ লগতে এটা পেণ্ডেণ্ট আৰু যিহেতু ইয়াতে চেইনৰ লগত পেণ্ডেণ্টটো নাই গতিকে পেণ্ডেণ্টটো এক্সট্ৰা কৰি কিনিব লাগিব আৰু চাই থাকক মই দেখুৱাইছোঁ আপোনালোকক এয়া চেইনবোৰ আৰু মই ভাবিছিলোঁ যে কিবা আপোনালোকক জুৱেলাৰী দেখুৱাম কিন্তু তেওঁলোকে ক'লে ইয়াতে হেনো ভিডিঅ' এলাউ নাই গতিকে মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ আৰু এয়া মই চেইন এডাল পিন্ধি চাইছোঁ কেনেকুৱা লওঁ আপোনালোকক মই দেখুৱাম ঘৰত গৈ কিয়নো ইয়াতে যিহেতু ভিডিঅ' কৰিব দিয়া নাছিলে গতিকে কৰা নাই আৰু এইবিলাক চাওক আৰু পিছতো মানে ডিজাইন থকা চেইনো ওলাই দিছে আৰু ইয়াত চাওক এইবিলাক তো মই কি বস্তু লওঁ মানে কেনেকুৱা লওঁ আপোনালোকক ঘৰত গৈ মই দেখুৱাই আছোঁ আৰু মই ফেঞ্চি বজাৰ ঘূৰি আহোঁতে ইয়াক গুৱাহাটী ক্লাবত দেখা পালোঁ এখন নতুন মেগা মাৰ্ট ষ্টাইল বজাৰ আৰু এই ষ্টাইল বজাৰখন কেইদিনমান আগতে বৰষাবাই উদ্বোধন কৰিব আহিছিলে দেখিছে ফুল চুল লগোৱাই আছে গতিকে মই ভাবিছোঁ ইয়াতে সোমাই যাওঁ আৰু পূজা যিহেতু কাপোৰবোৰ বা কেনেকুৱা বা ডিজাইনবোৰ কেনেকুৱা সকলোখিনি চাওক মানে ময়ো চাম আপোনালোকেও চাওক ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু এয়া মই ভিতৰলৈকে সোমাই আহি দেখা পাইছে গাৰ্লছ কিডছৰ ইয়াতে বস্তুবিলাক আছে তো চাই থাকক একফালৰ পৰা কাপোৰবিলাক লগতে দামবিলাক যিহেতু নতুন মেগামাৰ্ট ন তো চাই থাকক ময়ো চাওঁ
জিকাৰ সুযোগ পাওক 1499 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 500 টকা সম্পূৰ্ণ বিনামূল্য 2499 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 999 টকাৰ হোম ফোকাছ বেডশ্বীট কেৱল মাত্ৰ 99 টকা 4999 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 1499 টকাৰ স্কাইবেড কেৱল মাত্ৰ 199 টকা 7999 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 2049 আইফোন এটা লৈ ল'ব আছিল আপনার মনপছন্দের শপিং ডেস্টিনেশন স্টাইল বাজার য'ত আপুনি পাব মনপছন্দের কালেকশন আকর্ষণীয় শুভ উদ্ঘাটন 7 অক্টোবৰ 2023 আপোনাৰ চহৰ গুৱাহাটী 999 টকাৰ বজাৰ কৰক আৰু কোন ৰূপৰ মুদ্ৰা জিকাৰ সুযোগ পাওক আৰু লগতে টিভি ফ্ৰিজ বাইক এইটো হলো 600 টকা 600 টকাৰ গুৰুটা 1499 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 6 পিচ কাপ সেট সম্পূৰ্ণ বিনামূল্য 500 টকা তাত অনলাইনে ইমান ধুনীয়া ধুনীয়া আছে ন শ্বপিং কৰক আৰু পাওক 999 টকাৰ হোম ফোকাছ বেডশ্বীট কেৱল মাত্ৰ 99 চাইছো দামবিলাক বহুত 4999 টকা বা তাতকৈ অধিক 500 টকাৰ গুৰুটা নাই 1499 টকাৰ স্কাইবেড ডাবল কেৱল মাত্ৰ 199 টকা 7999 টকা বা তাতকৈ অধিক শ্বপিং কৰক আৰু পাওক 2690 টকা এই দুৰ্গা পূজাত আপোনাৰ মনপছন্দৰ শ্বপিং ডেস্টিনেশন আৰু আপোনালোকে নিশ্চয় কাপোৰবোৰ দেখিলে লগতে দামবোৰো গম পালে আৰু ময়ো চালোঁ মানে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ গোটেই ফ্ল'ৰত ঘূৰি কিনে কাপোৰবিলাক চালোঁ আৰু বহুত বেছি ভাল লাগিছে কাপোৰবিলাক আৰু দামবিলাকো মানে যথেষ্ট নহয় তো কিনিব পৰাকৈ দামবিলাক ৰাখিছে গতিকে আপোনালোকে যদি কিনিব খোজে তেতিয়াহ'লে নতুন ষ্টাইল বজাৰ মেগা মাৰ্টখনলৈ আহিব পাৰে আৰু মই আজি কাপোৰ নলওঁ কিয়নো ইয়াতে মানে বিল দিয়াৰ সময়ত ইমান বেছি দীঘল লাইন হৈ আছে তলত মই আপোনালোক দেখুৱাই আছোঁ এয়া চাওক তলৰ ফালে একদম মানে বিল দিয়াৰ কাৰণে লাইন পাতি আছে গতিকে এতিয়া যদি কাপোৰ লওঁ এনেওতো 7টা বাজিলে গতিকে কাপোৰ লওঁতে লাইন পাতোতে বহুত বেছি দেৰি হৈ যাব সেইটোৰ কাৰণে মই আজি কাপোৰ নলওঁ আৰু নেক্সট যদি কেতিয়াবা ল'ম নতুন মেগা মাৰ্ট সেয়েহে সোমালোঁ লগতে আপোনালোককো দেখুৱালোঁ ষ্টাইল বজাৰৰ কাপোৰবিলাক আৰু এতিয়া মই যাম ঘৰলৈ এতিয়া ঘৰলৈ যাওঁতে ইমান মানুহৰ মাজত কেনেকৈ ওলাই যাম সেইটোহে টেনশ্যন লাগিছে আৰু মই অনা বস্তুটো হৈছে এইটো মানে এডাল গ'ল্ড চেইন লগত আছে এটা পেণ্ডেণ্ট আৰু দোকানত যিহেতু দেখুৱাব নোৱাৰিলোঁ গতিকে ঘৰতে তেনেদৰে দেখুৱাই দিলোঁ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে নেক্সট ভিডিঅ'ত তাত লগ পাম আজিলৈ বাই বাই